প্ৰথমতে আমি এটা দৰদ শ্বৰীফ পঢ়িছোঁ, সৰু দৰদ শ্বৰীফ। যি দৰদ শ্বৰীফ জানা পঢ়িব পৰা, মই একেবাৰে সৰুকৈ কৈছোঁ, আল্লাহুম্মা ছল্লি আলা মুহাম্মাদ। তাৰপিছত কি কৰিম, আমি এটা ঘৰ বনাম। চাকৰি চাকৰি চাকৰি, খালী চাকৰি, নায়েই চাকৰি। আসসালামু আলাইকুম গাইজ, ভাই বন্ধুসকল। মই আছোঁ আব্দুল ৰফি, আপোনালোকে চাই আছে আমৰিন ইউটিউব চেনেল। আজি মানে এনেকুৱা এটা তাবিজ লৈ আহিছোঁ, তাবিজত নেকি আপোনালোকক বহুত সহায় কৰিব। তাবিজটোৰ বিষয়ে ভালকৈ জানিবি। আৰু এই তাবিজটো তেনেকুৱা লোকৰ কাৰণে যাৰ নেকি চাকৰি নাই, কাম বন নাই, বৰ্তমান চাকৰি বিচাৰি বিচাৰি পৰিচান হৈ গৈছে, তাৰমানে হোৱাই নাই চাকৰি, আৰু ক'তো নাপায় চাকৰি। কিন্তু এইটো তাবিজ লিখাৰ পিছত আপোনালোকৰ চাকৰি দৌৰি আহিব। আজি ইণ্টাৰভিউত গৈছোঁ, ইণ্টাৰভিউত পাছ কৰা নাই। কালি ইণ্টাৰভিউত গ'লোঁ, কালিও পাছ কৰা নাছিলোঁ। এনেকুৱা এটা অৱস্থা হৈছে, ঘৰত আহি গালি খাইছোঁ, কিবা কিবি এনেকুৱা, ঘৰত টকা পইচা নাই, বহুত অসুবিধা, মানে এনেকুৱা হৈ আছে চাকৰি নোহোৱাৰ কাৰণে। বহুত মানুহ আছে যে গ্ৰেজুৱেট হয়, বহুত আছে মাষ্টাৰ ডিগ্ৰী কৰা, বহুত আছে MBA কৰা, কিন্তু চাকৰিয়ে নাই, চাকৰি নাপায়। নচিবটো বেয়া বুলি কয়, মোৰ নচিবটোৱে বেয়া বুলি কওঁ পিছত, নহয় জানো? নচিব কাৰো বেয়া নাথাকে, ঈশ্বৰে দিয়ে, সকলোক দিয়ে। ঈশ্বৰক খুজিব লাগে, ঈশ্বৰক খুজিলে সকলো বস্তু পায়। মানুহক খুজিলে ফটকৈ চাকৰি এটা পোৱা টান। যদি ঈশ্বৰে ৰাস্তা দেখুৱাই দিয়ে ন, ক'ৰ পৰা চাকৰি আহিব গমেই নাপাবি। সেইকাৰণে কৈছোঁ, আজি তাবিজটো বহুত সহজ সৰল ধৰণৰ তাবিজ হয়। এই তাবিজটো যদি আপোনালোকে লিখে, আৰু লিখি যদি আপোনালোকে মই কোৱা হিচাপত কথাখিনি কৰে, কামখিনি কৰে, তেনেহ'লে চাকৰি নিশ্চয় হ'ব, 100% হ'ব। চাকৰি লাইন লাগি যাব। ধৰি লওক ইমান ডাঙৰ চাকৰি পাই যাব পাৰে যে ক'বও নোৱাৰিবি যে মই চাকৰি পাই গ'লোঁ, ইমান ডাঙৰ, আচৰিত হৈ যাবি। কিন্তু তাবিজটো কেনেকৈ লিখা হ'ব, কি কৰা হ'ব, ইয়াৰ বিষয়ে মই ক'ম বাৰু। ভিডিঅ'টোত শেষৰ ফালে ভালদৰে মই বুজাই দিম চাকৰিটোৰ বিষয়ে, তাবিজটোৰ বিষয়ে। কিন্তু তাৰ কাৰণে আপোনালোকে চাব লাগিব ভিডিঅ'টো ভালদৰে, আৰু মোৰ ভিডিঅ'টো লাইক কৰিব লাগিব। অনুমতিৰ কাৰণে লাইক কৰিলেই হ'ল, আৰু শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিলেই হ'ল। মই অনুমতি দি দিছোঁ। চাই লওঁ, ইমান সহজ ধৰণৰ তাবিজ যে সকলোৱে লিখিব পাৰিব। আনপঢ় মানুহে চাই চাই ইয়াক লিখিব পাৰিব, ইমান সহজ। যিকোনো ভাষাত লিখিলেই হ'ব। আপোনাৰ লিখিব পাৰে, ইংলিছত লিখিব পাৰে, অসমীয়াত লিখিব পাৰে, হিন্দীত লিখিব পাৰে, উৰ্দুত লিখিব পাৰে, বড়ো মানুহ হ'লে বড়ো ভাষাত লিখিব পাৰে। যোনে যি ভাষা জানে সেই ভাষাত, যাৰ যি লেংগুৱেজ সেই ভাষাত এই তাবিজটো লিখিব পাৰে। বহুত সহজ তাবিজ হয়, কিন্তু লিখাৰ কিছুমান নিয়ম আছে। নিয়মখিনি মানিব লাগিব। তাবিজটো কেনেকৈ লিখা হ'ব তাক সেই হিচাপতে লিখিব লাগিব। প্ৰথমতে আমি কি কৰিব লাগে, তাবিজটো লিখাৰ আগতে এটা সৰু দৰদ শ্বৰীফ কৰি ল'ব লাগে। যদি আপুনি মুছলিম হয়, নামাজ চামাজ পঢ়ি লওক। যদি আপুনি হিন্দু হয়, পূজা চূজা কৰি লওক। ঠিক আছে ন, ঈশ্বৰ এটাই হয়, তো তেনেহ'লে পূজা কৰিলেও হ'ব হিন্দু হ'লে। আৰু মুছলিম হ'লে নামাজ চামাজ পঢ়ি ধুনীয়াকৈ শুক্ৰবাৰে লিখিব লাগে। আৰু শুক্ৰবাৰে লিখিব লাগিব, তাৰ সময় একো নাই, যিকোনো সময়ত আপোনাৰ তাবিজটো লিখিব পাৰে, কিন্তু শুক্ৰবাৰ হ'ব লাগিব, আৰু বাকীবোৰত লিখিলে নহ'ব। তাৰপিছত 3 দিন লিখিব লাগিব। প্ৰথম শুক্ৰবাৰে লিখিলে, তাৰপিছত শনিবাৰে লিখিলে, তাৰপিছত দেওবাৰে লিখিলে। তাবিজ লিখাৰ সময়ত আকৌ মই কথাখিনি ক'ম, কিন্তু এই 3 দিন লিখিব লাগিব। আৰু 3 দিন লিখাৰ পিছত এটা এনেকুৱা নদী আছে, চাই ল'বা যাত নদীত বেয়া পানী নপৰে। আজিকালি নদীত ড্ৰেনেজ কানেক্টেড, তো তেনেকুৱা নদীত নেপেলাবি। য'ত নেকি লেট্ৰিনবোৰ পানী কালেক্টেড থাকে, কিবা কানেক্টেড থাকে, এনেকুৱা নদীত নেপেলাবি। ভাল নদী, য'ত নেকি আমাৰ গাঁৱৰ নদী থাকে, ধুনীয়া পানী চানী ধুনীয়াকৈ গৈ থাকে, না লেতেৰা যায়, তাত একো নাযায় ন। ঠিক তেনেকুৱা বোৱতী নদীত চাফা পানীত পেলাই দিবি। তাবিজটো যিমান বৈ গৈ থাকিব, তোমাক সিমান চাকৰিত লাইন আহি থাকিব, লাইন লাগিব চাকৰি। যিমান দূৰলৈ বৈ যাব, সিমান দূৰলৈকে, সিমান দূৰৰ পৰা কল আহিব ষ্টাৰ্ট হ'ব, মোৰ তাত চাকৰি কৰিবি, মোৰ তাত চাকৰি কৰিবি, মোৰ তাত কাম কৰিবি। ঠিক তেনেকুৱা কোম্পানীবোৰ মাতিব। যদি গভৰ্ণমেণ্ট জবত গৈছিলে, ইণ্টাৰভিউ দিছিলে, গভৰ্ণমেণ্ট জবো হৈ যাব। ইয়াৰ কোনো কি বুলি কয়, ইয়াৰ কোনো সন্দেহ নাই, বুজিলে ন। সেইকাৰণে কৈছোঁ, আপোনালোকে যদি এই তাবিজটো লিখক আৰু কথাখিনি ফ'ল' কৰি চাওক। যদি চাকৰি নহয়, মোক ক'ব, 100% হ'ব। ইয়াৰ পিছত মই কালি আহি আছোঁ, তাৰমানে টকা কামোৱা আমল, মানে টকা কেনেকৈ কামোৱা হয় ইয়াৰ বিষয়ে এটা আমল মই ক'ম। আৰু সেইটো কৰিলে টকা 1 বছৰৰ আমলটো কৰিব লাগে। 1 বছৰৰ ভিতৰত ইমান ধনী মানি হৈ যাব যে ক'বই নোৱাৰোঁ। আজি মই চাকৰিৰ বিষয়ে কৈ আছোঁ, সেইটো বাৰু কালি ক'ম। কালি ভিডিঅ'লৈকে অপেক্ষা কৰক। আজি ভিডিঅ'টো লাইক কৰক, চেনেল ছাবস্ক্ৰাইব কৰক। মই ইউটিউবত বৰ নতুন মানুহ হয়,
ইমান নাজানো প্ৰথম কৰি আছোঁ যদি কিবা ভুল হয় ক্ষমা কৰিব মই ভাবিছোঁ আপোনালোকে মই তাবিজটো বুজাই দিয়াৰ পিছত ভালদৰে বুজি পাব আহকচোন এতিয়া তাবিজটোকে লিখোঁ কেনেকৈ লিখা যায় নহয় জানো কথাটো কৈ থাকিলে নহ'ব বস্তুখিনিটো জানিব লাগিব দীঘলটো মই মানে ভিডিঅ'টো বেছি দীঘল বনাব বিচৰা নাই সেইকাৰণে ফটাফট কামখিনি কৰি দেখুৱাই আছোঁ আহক বাৰু এতিয়া লিখোঁ তাবিজটো কেনেকৈ লিখা হয় প্ৰথমতে আমি এটা দৰদ শ্বৰীফ পঢ়ি লৈছোঁ সৰু দৰদ শ্বৰীফ যি দৰদ শ্বৰীফ জানা পঢ়িব পৰা মই একেবাৰে সৰুকৈ কৈছোঁ আল্লাহুম্মা ছল্লি আলা মুহাম্মাদ তাৰপিছত কি কৰিম আমি এটা ঘৰ বনাম এনেকুৱা এটা ঘৰ বনালোঁ ধুনীয়াকৈ এটা ঘৰ বনাই ল'ম যদি চিধা নহয় স্কেলৰ যদি খিচিব বিচাৰে স্কেলৰ লগত খিচিব পাৰে মই বাৰু এনেকৈ দেখুৱাবৰ কাৰণে খিচিছোঁ যদি অলপ আজিকালি টানি ল'ব লাগে ভালকৈ এনেকুৱা এটা ঘৰ বনাব লাগে এইটোৱেই ঘৰটো হ'ল ত' ওপৰত লিখিব লাগিব 7 8 6 তাৰপিছত চাবি এইখিনি অলপ কোকোজা লাগিব পাৰে 1 0 9 3 5 এইটো লিখিলোঁ ন তাৰপিছত লিখিবি 1 0 9 3 ইয়াত এটা বেলেগ আহিব 8 হ'ব তাৰপিছত 1 0 9 3 এতে হ'ব 7 এইটো এটা তাবিজটো ধৰ এইটো এটা লিখিলোঁ বৰ্তমান নহয় জানো তাৰপিছত লিখিব লাগিব ইয়াতে আমি এইখিনিত এইটো জেগাত লিখিব লাগিব জিব্ৰাইল মই জিব্ৰাইল লিখি দিলোঁ আৰু ইয়াতে লিখিব লাগিব যিজনৰ কাৰণে তাবিজটো বনোৱা হৈছে তেখেতৰ নামটো তো মোৰ নামটো মই লিখিছোঁ আব্দুল ৰফিক বিন এইখিনি আকৌ লিখি দিবলৈ বিন লিখিব লাগিব ছোৱালী হ'লে বিনতি লিখিব লাগিব ছোৱালী হ'লে বিনতি কি লিখিব লাগিব বিনতি এইটো ছোৱালী হ'লে ঠিক আছে ন তাৰপিছত ইয়াতে মাকৰ নামটো লিখিব লাগিব ছোৱালী হ'লে মাকৰ নাম লিখিব ল'ৰা হ'লে মাকৰ নামটো লিখিব লাগিব তো মোৰ মাৰ নাম হৈছে নজিৰা বেগম নজিৰা বেগম তাবিজটো এতিয়া লিখা হ'ল এইটোৱে তাবিজটো আৰু ইয়াত একো নাই বহুত সহজ তাবিজ হয় কিন্তু আজি শুক্ৰবাৰ আমি লিখিলোঁ ন আজি শুক্ৰবাৰ আছিলে একদিন লিখিলোঁ শনিবাৰ 2 দিন লিখিলোঁ তাৰপিছত দেওবাৰ 3 দিন লিখিলোঁ প্ৰথম লিখিবলৈ তাবিজটো চাপি পেলাই আমি ধৰি লোৱা ক'ৰবাত পকেটত থ'লেও পাৰ্চত থ'লেও নহয় বা বিছনাৰ তলত থ'লে হৈ যাব গাৰুৰ তলত থ'লে হ'ব থৈ দিলোঁ তৃতীয় লিখোঁ তেনেকৈ থৈ দিলোঁ তৃতীয় দিনা লিখিলোঁ তৃতীয় দিনা লিখিলোঁ তৃতীয় দিনা কি কৰিব লাগিব লিখা হ'ল ন সেইটো তাবিজ চাপি পেলাই এই 3টা তাবিজো একেলগে বুৱতী নদীত পেলাই দিব লাগিব 3টা তাবিজটো লিখিলোঁ লিখাৰ পিছত আমি বুৱতী নদীত পেলাই দিব লাগিব ঠিক আছে ন আৰু তই ক'লোঁ প্ৰথমতে আমি দৰদ শ্বৰীফ পঢ়ি লৈছিলোঁ তাবিজটো লিখাৰ শেষত আকৌ এবাৰ দৰদ শ্বৰীফ পঢ়িব লাগে আল্লাহুম্মা ছল্লি আলা মুহাম্মাদ এনেকৈ পঢ়িব পাৰা নহ'লে দৰদ শ্বৰীফ জানা যদি জানা ডাঙৰ দৰদ শ্বৰীফ পঢ়িলে হ'ব নাই বাৰু মই সহজটো কৈ দিছোঁ আল্লাহুম্মা ছল্লি আলা মুহাম্মাদ আগতো ক'লি পিছতো ক'লি কোৱাৰ পিছত এই তাবিজটো তাৰমানে বুৱতী নদীত পেলাই দিব লাগে তাৰপিছত চাবা তোমাৰ জবৰ লাইন লাগি যাব মই ভাবিছোঁ আপোনাৰ কথাখিনি বুজি পালে আপোনালোকে বুজি পালে যদি কিবা ডাউট আছে মোক সুধিব পাৰে মই নিশ্চয় সহায় কৰিম আজিলৈ এৰিছোঁ আশা কৰিছোঁ আকৌ বেলেগ তাবিজ লৈ মই আহি থাকিম তেতিয়ালৈকে খুদা হাফিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব